নমস্কাৰ, এই মুহূৰ্তত আহি পাইছে ৰাজ্যখনৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিব লৈছে এটা বিগ ব্ৰেকিং নিউজ। লখিমপুৰৰ লালুকত দুৰ্ঘটনা, মন্ত্ৰী সঞ্জয় কিষাণৰ গাড়ীত খুন্দা বাইক আৰোহীৰ। প্ৰথম অভিপ্ৰাণ ৰক্ষা যুৱকজনৰ। পৰৱৰ্তী খবৰটি হৈছে ইজৰাইলৰ সংকটৰ সময়ত ভাৰতৰ সমৰ্থন। ইজৰাইলৰ সংকটৰ সময়ত ভাৰতৰ সমৰ্থন। নৰেন্দ্ৰ মোদীয়ে ক'লে ইজৰাইলৰ লগত ভাৰত আছে। পৰৱৰ্তী খবৰটি হৈছে বিশ্বাসঘাতকেৰে ভৰপূৰ কংগ্ৰেছ। বিশ্বাসঘাতকেৰে ভৰপূৰ হৈছে কংগ্ৰেছ। আজি দিল্লীলৈ ভূপেন বৰা নিলম্বিত হ'ব পাৰে দুগৰাকী বিধায়ক। পৰৱৰ্তী খবৰটি হৈছে কৃত্ৰিম বানত বুৰিল গুৱাহাটী। কৃত্ৰিম বানত বুৰিল গুৱাহাটী। স্মাৰ্ট চিটিত চলিছে কলৰ ভোট। পৰৱৰ্তী খবৰটি হৈছে শিক্ষা বিভাগত খালী হৈ থকা পদসমূহৰ বিজ্ঞাপন সোনকালেই প্ৰকাশ পাব। শিক্ষা বিভাগত সৰ্বনিম্ন 13,000 পদ ওলাব, শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনাই দিলে। পৰৱৰ্তী খবৰটি হৈছে 4% নোট এতিয়াও ঘূৰি নাহিল। 4% নোট এতিয়াও ঘূৰি নাহিল। 2,000 টকীয়া নোট বেংকত জমা দিয়াৰ আজি অন্তিম দিন আছে।